নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুলেন দাস শাস্ত্ৰকথাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰে অৱতাৰ বুলি জনা যায়। আমি সকলোৱে জানো যে ভগৱান বিষ্ণুই সৃষ্টিৰ পালনকৰ্তা। কিন্তু আপুনি এবাৰ ভাবি চাইছেনে যে কৃষ্ণ অৱতাৰত সৃষ্টিৰ পালনকৰ্তাৰ কেনেকৈ মৃত্যু হ'ল? আজি আপোনালোকক ক'বলৈ গৈ আছোঁ ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু কোনে কৰিছিল, কিয় কৰিব লগা হৈছিল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো ভাল পালে এটা লাইক, কমেণ্ট, লগতে আপোনাৰ বন্ধুবৰ্গই চাব পৰাকৈ এটা শ্বেয়াৰ কৰি দিয়ে যেন। প্ৰিয় দৰ্শক, দ্বাপৰ যুগত ভগৱান বিষ্ণু শ্ৰীকৃষ্ণৰ ৰূপত আহিছিল। পৌৰাণিক কথামতে শ্ৰীকৃষ্ণৰ মৃত্যুৰ কাৰণ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পৰাজয় হোৱা। মহাভাৰতৰ যুদ্ধত দুৰ্যোধন মৰাৰ পিছত যেতিয়া যুধিষ্ঠিৰৰ ৰাজতিলক অনুষ্ঠান হৈ আছিল, তেতিয়া একপুত্ৰৰ মৃত্যু হোৱাৰ দুখত মাতা গান্ধাৰীয়ে মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণক দোষী সজাই শ্ৰীকৃষ্ণক অভিশাপ দিলে যে যেনেদৰে শ্ৰীকৃষ্ণৰ বাবে কৌৰৱ বংশৰ ধ্বংস হ'ল, ঠিক তেনেদৰে শ্ৰীকৃষ্ণৰো যদুবংশৰ ধ্বংস হ'ব। গান্ধাৰীৰ অভিশাপ স্বীকাৰ কৰি শ্ৰীকৃষ্ণ দ্বাৰকালৈ উভতি গ'ল আৰু সকলো যদুবংশৰ লোকৰ সৈতে প্ৰভাস ক্ষেত্ৰলৈ গুচি আহিল। প্ৰিয় দৰ্শক, এইখিনিতে এটা কথা কৈ থওঁ যে এয়া সকলো ভগৱান শ্ৰীকৃষ্ণৰেই লীলা আছিল। কোৱা হয় যে যদুবংশ আটাইতকৈ শক্তিশালী আছিল। ইমানেই শক্তিশালী আছিল যে যদুবংশৰ আগত কোনেও মূৰ দাঙি থিয় হ'ব নোৱাৰিছিল। এই শক্তিৰ অনুমান পাই যদুবংশ বহুতো অহংকাৰী হ'ল। ইমানেই অহংকাৰী হ'ল যে শ্ৰীকৃষ্ণই চিন্তিত হ'ব ধৰিলে। কৃষ্ণই ভাবিলে যে যদি পৃথিৱীত যদুবংশ জীয়াই থাকে সকলো ওলট পালট কৰি দিব। সেই গতিকে শ্ৰীকৃষ্ণই যদুবংশ নিচ্ছিন্ন কৰি পেলোৱাৰ কথা ভাবিয়েই এইবোৰ লীলা কৰিছিল বুলি প্ৰচলিত আছে। বন্ধু বান্ধৱীসকল, এদিন যদুবংশৰ মাজত মহাভাৰতৰ চৰ্চা কৰি থাকোঁতে সাত্যকী আৰু প্ৰিয়তমাৰ মাজত প্ৰচণ্ড কাজিয়া হৈছিল আৰু সাত্যকীয়ে খঙতে প্ৰিয়তমাৰ ডিঙি কাটি পেলালে। এইখন কাজিয়াৰ বাবেই যদুবংশৰ মাজত দুটা ভেদৰ সৃষ্টি হ'ল, অৰ্থাৎ যদুবংশ দুভাগ হৈ গ'ল। সকলোৱে নিজকে পাহৰি কাজিয়াত লিপ্ত হ'ল আৰু এই যুদ্ধত শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ সৈতে সকলো যদুবংশৰ মৃত্যু হ'ল। কেৱল বব্ৰু আৰু দাৰুক এই দুজনহে বাচি আছিল, যি পিছত যদুবংশটোক আগবঢ়াই নিছিল। যদুবংশৰ নিচ্ছিন্ন হোৱাৰ পিছত শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰামে সমুদ্ৰপৃষ্ঠত বহি একচিত্ত প্ৰাৰ্থনা কৰি পৰমাত্মাত বিলীন হৈ গৈছিল। শ্ৰীকৃষ্ণই নিজৰ বংশটো শেষ হৈ যোৱা দেখি মনৰ বেজাৰত ইফালৰ পৰা সিফালে ঘূৰি ঘূৰি এজোপা আহঁত গছৰ তলত ধ্যানৰ মুদ্ৰাত বহি পৰিল আৰু সেই সময়ত জৰা নামৰ এজন চিকাৰীয়ে চিকাৰ বিচাৰি ফুৰিছিল। তেতিয়াই জৰাই শ্ৰীকৃষ্ণৰ ভৰি দুখন হৰিণৰ মুখৰ দৰে দেখা পাইছিল। দেখা মাত্ৰকেই একো নভবা নিচিন্তাকৈ শ্ৰীকৃষ্ণৰ ভৰি দুখনকেই হৰিণ বুলি ভাবি শ্ৰীকৃষ্ণৰ ভৰিলৈ লক্ষ্য কৰি কাঁড়পাত মাৰি পঠিয়ালে আৰু কাঁড়পাতে শ্ৰীকৃষ্ণৰ ভৰি ভেদ কৰি নিলে। চিকাৰী জৰাই ওচৰত গৈ যেতিয়া হৰিণৰ সলনি ভগৱান শ্ৰীকৃষ্ণক দেখিলে, তেতিয়া তেওঁ বহুত মনকষ্ট পায় আৰু ভগৱান শ্ৰীকৃষ্ণক ক্ষমা ভিক্ষা মাগিলে। তেতিয়া শ্ৰীকৃষ্ণই চিকাৰীজনক ক'লে যে হে জৰা, ভয় নকৰিবা, তুমি মই বিচৰা কামটোকে কৰিলা। এতিয়া তুমি স্বৰ্গলোক প্ৰাপ্ত কৰিবা। চিকাৰীজন যোৱাৰ পাছত শ্ৰীকৃষ্ণৰ ওচৰত
দাৰুক আহি উপস্থিত হ'ল। দাৰুকক দেখি শ্ৰীকৃষ্ণই তেওঁক দ্বাৰকালৈ গৈ সকলো যদুবংশ নিচ্ছিন্ন হোৱা বুলি ক'বলৈ ক'লে আৰু সকলোকে এইটোও ক'বলৈ ক'লে যে বলৰামৰ সৈতে ভগৱান শ্ৰীকৃষ্ণও স্বৰ্গলৈ গতি কৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ আঁৰৰ কাহিনী। ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব বুলি আশা কৰিছোঁ। অজানিতে হৈ যোৱা ভুলৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ। ধন্যবাদ।